খেতিত হাজিৰা কৰিছিলে। এদিনাখন মানে চম্পা মই কামত গৈ আছো, খাদ্য দিয়া। হয় হয় আনিছো। আৰু খাদ্য লৈ প্ৰকাশে কামলৈ ওলাই যায়। তেওঁৰ লগত তেওঁৰ এজন বন্ধুৱেও তাতেই কাম কৰিছিল, যাৰ নাম আছিল ৰাজকুমাৰ। তেওঁ বৰ দুখীয়া আছিল। আৰে প্ৰকাশ, কি খবৰ? মই ঠিকেই আছো, তোমাৰ কি খবৰ? তোমাৰ ঘৰত সকলো ঠিকেই আছে ন? হয় হয়, কালিয়ে সকলোবিলাক নিজৰ আইতাকৰ ঘৰলৈ গৈছে। তেনেহলে ব'লা, আজি সন্ধিয়া মোৰ ঘৰলৈকে ব'লা, আমাৰ লগতে খাদ্য খাবা। দুয়োজনে কাম শেষ কৰি সন্ধিয়া প্ৰকাশৰ ঘৰলৈ বুলি আগবাঢ়ে। আহক আহক ককাইদেউ, নমস্কাৰ। কি খবৰ আপোনাৰ? আপোনাৰ ঘৰত সকলো ঠিকে আছেনে? বৌক নানিলে লগত? ভণ্টি, চব ঠিক আছে। আপোনাৰ বৌ নিজৰ মাকৰ ঘৰলৈ গৈছে। কিনো কম আৰু ককাইদেউ, আপোনালোকে হাজিৰা কৰে আৰু লাভখিনিতো জমিদাৰে লৈ যায়। তেনেহলে আমি কি কৰিব পাৰো চম্পা? আপোনালোকে লগ হৈ পেলাই এখন চব্জিৰ ঠেলা লগাই লওক। আপোনালোকে চব্জিৰ খেতি কৰে, তেনেহলে নিজে নেবেচে কিয়? বহুত লাভ হ'ব। চম্পাৰ কথা শুনি পিছদিনাখনৰ পৰা ৰাজকুমাৰ আৰু প্ৰকাশে দুয়ো মিলি চব্জিৰ ঠেলা এখন গাঁৱৰ বজাৰত লগাই বেচিবলৈ ললে। চব্জি লৈ লোৱা চব্জি, সেউজীয়া শাক পাচলি, চব্জি লৈ লোৱা চব্জি, ফ্ৰেছ ফ্ৰেছ চব্জি। চাওঁতে চাওঁতে তেওঁলোকৰ সকলোবিলাক চব্জি বিক্ৰী হৈ যায়। এমাহৰ পাছত, আৰে প্ৰকাশ, তোমাৰ পত্নী দেখোন বৰ বুদ্ধিয়ক হয়। চোৱা আমি কিমান প্ৰফিট কৰিলো। আৰু তেওঁলোক দুইজনে প্ৰফিটৰ পইচা আধা আধা ভগাই লয়। কিন্তু ঘৰত গৈ ৰাজকুমাৰৰ মনত লোভ আহে। সি ভাবে, কিয়নো মই গোটেই ঠেলাখন নিজেই চলাওঁ। পিছদিনাখন আহি তেওঁ প্ৰকাশক কয়, তোমালোক দুইজনে মিলি মোক ঠগিলা, হিচাপত খেলি মেলি কৰিলা। ৰাজকুমাৰে তেওঁলোকক ঠেলা বিচাৰে, নহবা পুলিচত কমপ্লেইন দিম বুলি ধমকি দিয়ে। আৰে নাই নাই, আপোনালোকে পুলিচৰ ওচৰলৈ নাযাব। আপোনালোকে আমাৰ পইচা ঘূৰাই দিয়ক, যি আমি ইয়াত খৰচ কৰিছো। আৰু ঠেলাখন আপোনালোকে ৰাখি লওক। পিছদিনাখনৰ পৰা ৰাজকুমাৰে অকলেই চব্জি বিক্ৰী কৰিবলৈ আগবাঢ়ে আৰু তেওঁৰ সকলোবিলাক চব্জি বিক্ৰী হৈ যায়। আকৌ তেওঁৰ মনত লোভ আহে। তেওঁ ভাবে কেনেকৈ আৰু লাভ কৰিব পাৰি। তেতিয়াই তেওঁৰ পত্নী ৰামকলিয়ে তেওঁক কয়, মই চহৰত দেখিছিলো চব্জিৱালা, চব্জিবোৰ ৰঙত ডুবাই বেচে। তেনেকুৱা কৰিলে চব্জিবোৰ বেছি ফ্ৰেছ লাগে আৰু লাভো বহুত হয়। পিছদিনাখনৰ পৰা ৰাজকুমাৰেও ঠিক তেনেকৈ কৰিবলৈ গাঁৱৰ ডক্তৰ এজনে এদিন ৰাজকুমাৰক চব্জিত ৰং লগাই থাকোতে দেখা পালে আৰু পুলিচক জনাই দিয়ে। পুলিচ আহি ৰাজকুমাৰক ধৰি লৈ যায়। সেইকাৰণে কয়, সততাৰে কৰা কামৰহে ফল পোৱা যায়। লুধিয়া তন্দুৰীৱালা।